হে গাইছ স্বাগতম টু নয়ন পুষ্পা ব্লগ আৰু ব'লক গাইছ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু গাইছ মই আপোনালোকক আজি দেখুৱাম নিচিলাবন্ধা গাঁৱৰ শ্ৰী শ্ৰী বাবা ভোলেনাথ মন্দিৰ আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু গাইছ আমি এতিয়া আহি আছোঁ ধুনীয়াকৈ মই বৰ্তা ঘৰত আছোঁ। তো আৰু যদি নতুনকৈ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো অকণো স্কিপ নকৰিব। আহি আছোঁ আমি ধুনীয়াকৈ এইফালে চাব পাৰে আপোনালোকে আৰু মোৰ ভাইটি আহি আছে লগত চাব পাৰে। এইটো কথা বতৰা নকয় লাজ কৰে। আৰু এতিয়া আমি ধুনীয়াকৈ গেট খুলি ল'লোঁ। এতিয়া আমি সোমাম এতিয়া আপোনালোকে চাই থাকিব চাব পাৰে। এইফালে দেখিছে আপোনালোকে চাব পাৰে এই মন্দিৰটো ধুনীয়াকৈ চাই লওক গাইছ। আৰু আমি মন্দিৰটোৰ মানে মাজলৈ আহি আছোঁ। এয়া চাব পাৰে আপোনালোকে, এয়া চাওক শিৱ মন্দিৰ হয়। এই সম্পূৰ্ণকৈ চাই থাকক। চেণ্ডেল খুলি লৈছোঁ আৰু আমি এইফালে সোমাই গৈছোঁ চাব পাৰে আপোনালোকে। সেৱা কৰি লৈছোঁ ধুনীয়াকৈ চাব পাৰে চাই থাকক। আৰু এই ভাইটিয়ে সেৱা কৰি লৈছে। এতিয়া আমি আকৌ ইয়াৰ পৰা ওলাই আহিলোঁ আৰু ফাইনেলি আমি আহি পাই গ'লোঁ পিছফালে। দেখিছে আপোনালোকে গছ, বহুতো গছ আছে ইয়াত, চেগুন, আম আৰু বহুতো মূল্যৱান গছ এইফালে ৰুই থোৱা আছে চাব পাৰে আপোনালোকে। তো আগৰ ভিডিঅ'টোত ইমানেই মৰম দিছে আপোনালোকে, বহুত বহুত ধন্যবাদ। আৰু যিসকল পুৰণা ছাবস্ক্ৰাইবাৰ আপোনালোকে গমেই পায় মোৰ ভিডিঅ'বোৰ কেনেকুৱা হয়। এইফালে চাওক, এইটোৱে বাবা ভোলেনাথ মন্দিৰ কলিয়াবৰ নিচিলাবন্ধা গাঁৱৰ চাব পাৰে এইফালে। আৰু এইফালে কঁঠালো লাগি আছে, কঁঠালো দেখুৱাম আপোনালোকক। আৰু নিশ্চয় খবৰ ভাল চাগে আপোনালোকৰ, মোৰতো বহুতেই ভাল। ৰৈ চাই থাকক আপোনালোকে চাব পাৰে কঁঠাল লাগি আছে এইফালে। এয়া কঁঠাল লাগি আছে আৰু আপোনালোকে চাব পাৰে এজোপা গছ মানে কেনেকুৱা ধৰণৰ, আপোনালোকে নিজে মানে ভাবি চাব পাৰে কেনেকুৱা ধৰণৰ। আৰু বহুত দিনৰ মানে গছ হয়। আৰু মানে আপোনালোকে দেখিব পাৰে এইটো ৰাস্তা দেখিছে মানে এই গছডালে আগতে মানে বহুতখিনি আগুৰি আছিলে। আৰু মানে এইফালে মানুহ অহা যোৱা কৰিব লাগে ধৰ যাতায়াতৰ সুবিধাৰ বাবে মানে গছজোপা মানে কাটি দিয়া হৈছিল আৰু মানে ৰাস্তা বনাই দিয়া হৈছিল। তাৰে মানে এইজোপা হয়। আপোনালোকে চাব পাৰে গছজোপা চাব পাৰে কেনেকৈ মানে গছজোপা হৈছে। আপোনালোকে ভালকৈ চাওক চাওক। আৰু কাইলৈ আপোনালোকৰ আৰু এটা নতুন ভিডিঅ' দিম, মানে পালনাম হ'ব কালিৰ পৰা অনুষ্ঠিত হ'ব। আৰু এটা আপোনালোকক ভিডিঅ' দিম, আপোনালোকে চাব নিশ্চয়। এতিয়া আমি আপোনালোকক দেখুৱাম, চাই থাকক আপোনালোকে এই গছ। আৰু এইফালেতো মোৰ ভাইটি চাওক, এইফালে দেখুৱাবই পাৰি নাই, এইফালে সোমাব এইটো দামকাল চাওক গাইছ ভাগি গ'ল। ইয়াতে মানে যেতিয়া শিৱৰাত্ৰি হয় ইয়াত তেতিয়া খিচিৰি বনোৱা হয়। তো আপোনালোকে চাব পাৰে এইফালে খৰি থৈ দিছে, ইয়াত ভোগ বনোৱা হয়। তো বহুতো মানুহ হয় ইয়াত, এয়া আপোনালোকে চাব পাৰে। এইফালে আমি নোসোমাওঁ বাৰু, এইফালে ইয়াত থান ধুনীয়াকৈ ইয়াত মানে আছে। এইফালে আমি নোসোমাওঁ বাৰু, আপোনালোকক দেখুৱাই দিছোঁ কেমেৰা দি, সম্পূৰ্ণকৈ চাই থাকক ভালকৈ। আৰু আপোনালোকে যদি কেতিয়াবা আহে ধৰ ইয়াত ধৰ মানে চাকি বা শৰাই দিবলৈ, আপোনালোকে ইয়াতে হাত ভৰি ধুই মেলি ধুনীয়াকৈ যাব পাৰিব। আৰু এইফালে বাল্টিং আছে। তো এইফালে লেচু গছ, তো বহুতো তামোল চামোলো গছো মানে আছে, এজোপা দুজোপা ইমান নহয়। আৰু এইফালে অঁ, তো এইফালে চাব পাৰে। এইফালে লেট্ৰিন বাথৰুম আছে এইফালে। আৰু এইটো মন্দিৰটো বহুত পুৰণি মন্দিৰ বাৰু। আৰু মানে গাইছ দেখি আছে সেইটো কঁঠাল পকিলে, আৰু মানে পকিবই আৰু, পকা নাই বৰ্তমান, পকিব আৰু খাবতো আপোনালোকে খাব। তো আপোনালোকে চাব পাৰে এইফালে এইটো লাইট জ্বলাই থৈ দিয়া আছে। এইটো দেখিছে, এইটো গৰু হয়, ষাঁড় গৰু হয় গাইছ। তো এইফালেও গৰু, এইটো ষাঁড় গৰু হয়, আপোনালোকে চাব পাৰে এয়া। আৰু এইফালে মানে গাইছ উঠি যাব পাৰি। আৰু গাইছ যদি কথা পতা যদি ভিডিঅ'টো কটা কিবা ভুল হৈ গৈছে মোক ক্ষমা কৰি দিব। আৰু অকণমান আন্ধাৰ আহিছে, এতিয়া পোহৰ সম্পূৰ্ণকৈ আহিছে। তো সোমাই নাযাওঁ বাৰু, এইকণৰ পৰাই দেখুৱাম আপোনালোকক চাব পাৰে। ইয়াত চাকি জ্বলাব পাৰিব আপোনালোকে। আৰু এইফালে দবা দেখি আছে, তো ভালকৈ চাই লওক মন্দিৰটো এবাৰ। তো যদি নতুনকৈ আহিছে গাইছ নয়ন পুষ্পা ব্লগ 100K চেনেলটো প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। তো এইফালে চাব পাৰে দবা, আৰু এইফালে এয়া ধুনীয়াকৈ, তো মই দেখা নাই বাৰু কি হয়, তো দেখুৱাম আপোনালোকক চাব পাৰে। কি হয় এইটো, কি হয় তো ইও ধৰিব পৰা নাই। তো এবাৰ ধুনীয়াকৈ চাই ল'ব পাৰে আপোনালোকে। এইটোৱে বাবা ভোলেনাথ মন্দিৰ। তো আপোনালোকে আৰু এবাৰ চাই লওক। তো ভোলেনাথ মন্দিৰ আমি আহিলোঁ আজি। আৰু মই মানে আপোনালোকৰ গাইছ তো 23 তাৰিখে মানে মই ঘৰ যাম। তো
মোৰ ঘৰ জামুগুৰিত। তো আপোনালোকে আকৌ এবাৰ মন্দিৰটো ধুনীয়াকৈ চাই ল'ব। নামি গৈছোঁ হা তো গাইছ মানে মই চেণ্ডেলযোৰ দৌৰি ধুনীয়াকৈ লৈ আহিমগৈ। তো চেণ্ডেলযোৰ মানে মই সলকাই থৈছিলোঁ। আৰু গাইছ ই মানে ধুনীয়াকৈ দৌৰিছে চেণ্ডেলৰ কাৰণে। তো চাব পাৰে আপোনালোকে এয়া। তো মই এইটোৱেই হ'ল বাবা ভোলেনাথ মন্দিৰ। এতিয়া তো আমি ওলাই আহিম বাহিৰলৈ। তো আৰু এবাৰ ধুনীয়াকৈ চাই লওক। আৰু ভিডিঅ'টো চাই কেনেকুৱা পাইছে ভাল কমেণ্ট এটা কৰিব। আৰু ক'ৰ পৰা চাইছে নিশ্চয় ক'ব বুলি মোৰ আশা থাকিলে। আৰু যদি বেয়া নাপায় ক'ব ক'ৰ পৰা মোৰ ভিডিঅ'বোৰ চাই আছে। আৰু এতিয়া আমি ধুনীয়াকৈ গেটখন মাৰি দিম। ই গেটখন মাৰি দিলে আৰু তো আপোনালোকে এইফালে চাব পাৰে এইখন স্কুল হয়। এইখন স্কুল হয়। এইখন মানে সেইখন অংগনাবাদী হয়। আৰু এইখন এখন ফিল্ড হয়, সম্পূৰ্ণৰূপে ফিল্ড হয়। আৰু গাইছ এতিয়া আমি তো ঘৰ গৈ থাকোঁ হয়। তো আজিলৈ টাটা বাই বাই গুড নাইট। আৰু এটা নতুন ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই।